Hello guys, good morning. স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল হিমাদ্ৰী অন্যতা ব্লগলৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আমি যাম জেঠাইহঁতৰ ঘৰলৈ আৰু জেঠাইহঁতৰ ঘৰলৈ কেলৈ যাম এতিয়া নকওঁ, আপোনালোকক পাছত ক'ম। তো তেনেহ'লে চাই থাকিব মোৰ ব্লগটো। যদি ভাল পায় তেনেহ'লে শেষলৈকে চাব আৰু প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে এতিয়ালৈ বাই বাই। আৰু এয়া আজি বহুত দিনৰ মূৰত ঘৰ মুচিলোঁ, ভাগৰো লাগিছে বহুত। তো সেয়াই। আৰু এইফালে আজি দশমী বুলি ভিনদেউৱে মাছ এটা ল'লে ডাঙৰ, তো সেইটোৱে কাটি কুটি বাচি আছিলে। মই মাক ক'লোঁ বোলো মইতো মাছ নাখাওঁৱেই, তো মোৰ কাৰণে ডিম এটা দি দিবা, মোৰ ডিম ফেভৰেট হয়। তো এয়া মায়ে সেইটো ডিম মোৰ কাৰণে থৈ দিলে। তো চাই থাকক, দেখাই গৈ আছোঁ আপোনালোকক। আৰু সিফালে ভিনদেউৱে এয়া মাছৰ পেটু বাচাত একদম পূৰা বিজি হৈ আছে। যিহেতু মই আপোনালোকক কৈছিলোঁ গাইজ, ভিনদেউৱে এইবিলাক বনাই মেলি খুব বেছি ভাল পায়। তো সেয়াই। তাৰপিছতে আমি জেঠাই ঘৰলৈ বুলি ওলালোঁ। তো এয়া আমি আহি পালোঁহি জেঠাইহঁতৰ ঘৰ। যিহেতু ৰাতি হৈছিলে তো সেইটো কাৰণে ভিডিঅ' কৰা নহ'লে। মই একচুৱেলি পাহৰিও থাকিলোঁ বাৰু, কাৰণ মোৰ ৰাতি মানে ফ্লাছটো আৰু ভিডিঅ' কৰিবলৈ মোৰ অকণমান প্ৰব্লেম হয়, কাৰণ মোৰ মোবাইলটো ইমান দামী নহয়। তো কেমেৰা কোৱালিটিটো অকণমান বেয়া হৈ যায়, তো সেইটো কাৰণে নকৰিলোঁ। আৰু সেইজনী মোৰ ডাঙৰ বাৰুকী আছে, দেখিছেনে গাইজ? আৰু এইজনীয়ে হৈছে মোৰ জেঠাই, মানে মোৰ মাৰ বায়েক। তো সেয়াই। আৰু এইফালে এয়া পোৱালিহঁতৰ পূৰা উৎপাত, তো চাই থাকক। তাৰপিছত এয়া জেঠাই আমাক চাহ দিলে, চাহৰ লগত খাবলৈ বহুত কিবা কিবি দিছে। এয়া হৈছে জেঠাই নিজে বনোৱা কেক, ঘৰত বনাইছিলে। তো সেয়াই। এইটো হৈছে জেঠু আৰু জেঠাইৰ বেডৰুম, আৰু এইটো হৈছে জেঠাইহঁতৰ ড্ৰয়িং ৰুম। আৰু এইটো আমাৰ পোৱালি বদমাছ গুণ্ডা, এক নম্বৰ বহুত বদমাছ জানে গাইজ, ইমান উৎপাত কৰে কি যে ক'ম। তো সেয়াই আৰু আপোনালোকৰ লগত আৰু কি শ্বেয়াৰ কৰিম, তো যিমানখিনি বাৰু সিমানখিনি শ্বেয়াৰ কৰিছোঁ। এইটো হৈছে মোৰ দাদাৰ ৰুম, তো সেয়াই। আৰু এইটো হৈছে জেঠাইহঁতৰ জীয়েকৰ ৰুম, মানে মোৰ বা হয়, চুমু বাহঁতৰ ৰুম। তো সেয়াই। এইজনী যে খালি য'তে ত'তে মানে ফোনটো তাইক লাগিবই, আৰু বেলেগ কাম নাই তাই, খালি ফোন। আৰু এইজনী হৈছে আমাৰ জেঠাই। তো এয়াই আৰুনো কি দেখাম আপোনালোকক, চাই থাকক। তাৰপিছত জেঠুৱে ক'লে, যিহেতু জেঠুহঁতৰ ঘৰ বনাই আছে, তো সেইটো কাৰণে জেঠুৱে ক'লে বোলে আহা, যদি চোৱা ডেক'ৰেশ্যনটো চাই যাব পাৰিবা, কেনেকুৱা লাগিছে ক'ব পাৰিবা, তো আহা। তাৰপিছত আমিও ক'লোঁ ঠিক আছে চাব পাৰি, তো সেইকাৰণে গ'লোঁ। এইটো হৈছে জেঠুহঁতৰ, মানে মোৰ দাদাৰ, জেঠু পিতেক মোৰ দাদাৰ ড্ৰয়িং ৰুম। আৰু এইটো হৈছে, তো সেয়ে গাইজ আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰিলোঁ। যদি মানে ডেক'ৰেশ্যনছবিলাক ভাল পাইছে তেনেহ'লে আপোনালোকেও কমেণ্ট কৰি জনাব, ভাল লাগিব। তো সেয়াই, চাই থাকক, দেখাই গৈ আছোঁ সকলোবোৰ। তো গাইজ আজি ভিডিঅ'টো জেঠাইহঁতক লৈ আপলোড কৰা হৈছে, কাৰণ মানে যিহেতু আমি জেঠাইহঁতৰ ঘৰলৈ তেনেকৈ ইমান অহা যোৱা নকৰোঁ, তো বহুত দিনৰ মূৰত কেতিয়াবা গ'লে দেখাব পাৰোঁ। কাৰণ আগত যিমানবাৰ গ'লেও মোৰ তেতিয়া ইউটিউব নাছিলে, তো সেইটো কাৰণে দেখাব নোৱাৰোঁ। এতিয়া মই যিহেতু নতুনকৈ খুলিছোঁ, তো সেইটো কাৰণে ভাবিছোঁ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগতো। আৰু আই হোপ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, কাৰণ ইন ফিউচাৰ আপোনালোকে তেনেকৈ বনাওঁ বুলি ভাবিলে ডেক'ৰেশ্যনছবোৰ চাব পাৰিব, বা আপোনালোকৰ কোনটো ডিজাইনছ ভাল লাগে তেনেকৈ আপোনালোকে বনাব পাৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই। তাৰপিছত আমাক জেঠাই ভাত খাবলৈ দিলে, আমি খালোঁ, খাই মেলি লৈ ঘৰলৈ বুলি উভতিলোঁ, কাৰণ যিহেতু বহুত ৰাতি হৈ গৈছিলে। ঘৰলৈ যাওঁতে ভিডিঅ' কৰা নহ'লে, যিহেতু ৰাতি মোৰ কেমেৰাটো বেয়া হয়। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই।